নমস্কাৰ বন্ধুসকল, চিৰিয়েল পাৰ্চন লৈ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যেটো ADRE Grade-4 ভাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধি আছে, কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহি আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি যেটো আলোচনা কৰি আছোঁ। গতিকে আজি এই পাৰ্টটো যেটো 6 নম্বৰ পাৰ্ট হয় 23-24 বহুত বেছি কুৱেশ্যন পোৱা নাই, কুৱেশ্যন চাব হোৱা নাই বাৰু, মানে চেনেলটো ভালদৰে চাব হোৱা নাই, সময়ো হোৱা নাই, মিলা নাই, সেইবাবে কুৱেশ্যনবিলাক অলপ কম হৈ আছে। গতিকে যিমানটো পাৰিছোঁ দিছোঁ, বেছি কুৱেশ্যন নাই এইটো পাৰ্টত, কেইটামান কুৱেশ্যন আছে। ফাৰ্ষ্ট কুৱেশ্যন, BTRত কিমানখন জিলা আছে? BTR, BTC, BTAD এনেকৈ যিকোনো সুধি দিব পাৰে। BTAD, BTC, BTR বুলি ক'লে বহুতো হয়তো প্ৰব্লেম হৈ যাব পাৰে। গতিকে তিনিটা বস্তু একেটাই হয়, BTC, BTR, BTAD। কিমানখন ডিষ্ট্ৰিক্ট আছে? 4খন ডিষ্ট্ৰিক্ট আছে। এইটো জনাটো খুবেই প্ৰয়োজন। 4খন, বৰ্তমান 5খন ডিষ্ট্ৰিক্ট আছে। আপোনালোকে হয়তো জানে, বৰ্তমান তামোলপুৰখনো BTCত বা BTADত পৰে। গতিকে আগৰ 4খনটো আপোনালোকে জানে নিশ্চয়। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিলে? প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিলে? ইয়াৰ সম্পূৰ্ণ সূত্ৰ হৈছে 1769ত। 1769ত হৈছিলে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ। আৰু যদি কোনজন আহোম ৰজাৰ সময়ত হৈছিলে বুলি সোধে, কোনজন আহোম ৰজা? সেইটো হৈছে লক্ষ্মীসিংহৰ দিনত। লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভণি ঘটিছিলে। মোৱামৰীয়া সত্ৰাধিকাৰৰ মানে জৰিয়তে এই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে। গতিকে সেইটো জনাটো দৰকাৰ। ভল্টেজ কাৰ দ্বাৰা জোখা হয়? ভল্টেজ কাৰ দ্বাৰা জোখা হয়? এইটো কুৱেশ্যন সুধিছিলে। ইয়াৰ সম্পূৰ্ণ সূত্ৰ হৈছে ভল্ট মিটাৰ। ভল্ট মিটাৰৰ দ্বাৰা ভল্টেজ জোখা হয়। আৰু ভল্টেজৰ SI ইউনিট কি বুলি যদি সোধে, বা হয়তো সুধিছিলে বা সুধিব পাৰে, ইয়াৰ সম্পূৰ্ণ হৈছে ভল্ট। ভল্টেজৰ SI ইউনিট হৈছে ভল্ট। অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিলে? অৰুণোদয় প্ৰথম কেতিয়া প্ৰকাশ পাইছিলে? সেইটো কুৱেশ্যন সুধিছিলে। ইয়াৰ সম্পূৰ্ণ সূত্ৰ হৈছে 1846। 1846ত অৰুণোদয় প্ৰকাশ পাইছিলে। গতিকে যে 1846 জানে, তেওঁলোকৰ এনচাৰ সম্পূৰ্ণ সুধিছে। অকল অৰুণোদয় বুলিয়ে নহয়, জোনাকী কাকতৰ কথা সুধিব পাৰে আৰু অন্যান্য বাঁহী আলোচনীৰ কথা সুধিব পাৰে। গতিকে বিভিন্ন ধৰণৰ বস্তু আছে। আৰু নেক্সট, পাহালগাম এটেক কেতিয়া হৈছিলে? হয়তো এই বছৰৰ চবতকৈ ডাঙৰ এটেকটো, টেৰৰিষ্ট এটেক আছিলে পাহালগাম এটেকটো। এইটো কিমান চনত হৈছিলে, মানে কিমান তাৰিখে হৈছিলে? 2025 চনত যিটো হৈছিলে। গতিকে কিমান তাৰিখে হৈছিলে? 22 এপ্ৰিল তাৰিখে হৈছিলে। 22 এপ্ৰিল তাৰিখে পাহালগাম এটেক হৈছিলে। গতিকে হয়তো সকলোৱে জানে এইটো। আৰু অপাৰেশ্যন সিন্দুৰৰ কথা হয়তো সুধি দিব পাৰে। আগতে হয়তো সুধি গ'ল, মই কেইদিনমান আগতে আলোচনা কৰিছিলোঁ কুৱেশ্যনটো। অপাৰেশ্যন সিন্দুৰৰ বিষয়ে আগতে সুধি গৈছে, আকৌ হয়তো সুধিব পাৰে, কাৰণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গতিকে জনাটো খুব প্ৰয়োজন। নেক্সট কুৱেশ্যন হৈছিলে লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাণ্ট্ৰি কোনখন? আটাইতকৈ ডাঙৰ দেশ, সেইখন হৈছে ৰাছিয়া। লগতে টপ 5ত কি কি দেশ আছে সেইটো কথা সুধিব পাৰে। ৰাছিয়া, তাৰপিছত কানাডা, USA, চাইনা। গতিকে আৰু ইণ্ডিয়া কিমান নম্বৰত আছে? ইণ্ডিয়া হৈছে 7 নম্বৰত আছে। গতিকে সেইটো জনাটো দৰকাৰ। ইণ্ডিয়া 7th লাৰ্জেষ্ট কাণ্ট্ৰি হয়। নেক্সট, বৰ্তমান অসমৰ ৰাজ্যপাল কোন? বৰ্তমান অসমৰ ৰাজ্যপাল কোন? লক্ষ্মণ প্ৰসাদ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্য হৈছে বৰ্তমান অসমৰ ৰাজ্যপাল। তাৰপিছত নিজৰ ঠাইখনৰ কিছু বৰ্ণনা। আপুনি যিখন ঠাইত জন্ম পাইছে বা আপোনাৰ জন্ম গাঁওখন হয়তো কিবা সৰু গাঁও হ'ব পাৰে, কিন্তু এৰিয়াটো ডাঙৰ, টাউনখনৰ নাম হয়তো বেলেগ কিবা। গতিকে সেই টাউনখনৰ লগত ৰিলেটেড কিছুমান কোনো ডাঙৰ ব্যক্তিৰ কথা সুধিব পাৰে, বা কোনোবা বিশেষ ঠাইৰ কথা সুধিব পাৰে। লগতে নিজৰ ডিষ্ট্ৰিক্টখনৰ DC, SP বা চাৰ্কল অফিচাৰজনৰ নাম তেনেকৈ সুধি দিব পাৰে। গতিকে সেইখিনি জনাটো খুবেই প্ৰয়োজন নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে। নেক্সট সুধিছিলে পূৰ্ণিমা দেৱী বৰ্মন কোন? পূৰ্ণিমা দেৱী বৰ্মন কোন? তেওঁ হৈছে এগৰাকী বায়'লজিষ্ট, আৰু তেওঁ হাড়গিলা সংৰক্ষণৰ লগত জড়িত। হাড়গিলা হয়তো আপোনালোকে হয়তো দেখা পাইছে, বা পূৰ্ণিমা দেৱী বৰ্মনৰ নামটো শুনিলে হয়তো সকলোৱে জানে। হাড়গিলা সংৰক্ষণৰ লগত তেওঁ জড়িত, আৰু তেওঁ দুবাৰকৈ গ্ৰীণ অস্কাৰ বঁটা লাভ কৰিছে। দুবাৰকৈ গ্ৰীণ অস্কাৰ বঁটা লাভ কৰিছে। আৰু এই চনকেইটা হয়তো সুধি দিব পাৰে, বা সুধিছে হয়তো। 2017 চনত পাইছিলে ফাৰ্ষ্ট, আৰু 2024 চনত ছেকেণ্ডটো পাইছে। গতিকে দুবাৰকৈ তেওঁ গ্ৰীণ অস্কাৰ বঁটা লাভ কৰিছে হাড়গিলা সংৰক্ষণৰ কাৰণে। গতিকে তেওঁৰ নামটো খুব প্ৰয়োজন, মানে বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে এইটো খুবেই প্ৰয়োজন, আহি থাকিব পাৰে বা আহি আছে আগৰ পৰা। গতিকে জনাটো দৰকাৰ। আৰু বৰ বিশেষ কুৱেশ্যন নাই, এইকেইটা কুৱেশ্যনেই পালোঁ, মানে কুৱেশ্যন কেইটা মোৰ চেনেলৰ জৰিয়তে এইকেইটা কুৱেশ্যন পালোঁ। আৰু আপোনালোকে আগৰ পৰা কৈ আহিছোঁ, আপোনালোকৰ বিশেষ প্ৰথমতে আপোনালোকৰ নিজৰ ইণ্টাৰভিউটো ল'ব। নিজৰ ইণ্টাৰভিউ মানে আপোনালোকে নিজৰ পৰিচয়টো দিব লাগিব। পৰিচয়টো সুধিব, আপোনাৰ নাম কি, আপোনাৰ দেউতাই কি কৰে, মা কি কৰে, তুমি কিমানলৈকে পঢ়িলা, তুমি যদি হাই ছেকেণ্ডেৰী পঢ়িলা, হাই ছেকেণ্ডেৰী পিছত যদি গ্ৰেজুৱেশ্যন কৰা নাই তেনেহ'লে কিয় কৰা নাই, বা গ্ৰেজুৱেশ্যনটো কিয় নকৰিলা, গ্ৰেজুৱেশ্যনটো কৰিব পাৰিলা হয়, বা তুমি যদি গ্ৰেজুৱেশ্যন কৰি আছা কোন ষ্ট্ৰীমৰ
পৰা গ্ৰেজুৱেশ্যন কৰি আছা বা কোনটো ছাবজেক্টত তোমাৰ মেজৰ ছাবজেক্ট হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে আৰু লগতে তোমাৰ নিজৰ ঠাইখনৰ বিষয়ে বিশেষ কিছু কথা সুধিছে গতিকে সেইখিনি চাই যাব আপোনালোকে আৰু লগতে জিকে কুৱেশ্যনটো কিছু পৰিমাণ থাকিব অসমৰ বিশেষকৈ অসমৰ ভিতৰৰে কুৱেশ্যন বেছিকৈ সুধি আছে বাহিৰৰ কুৱেশ্যন বাৰু বিশেষ কৰা দেখা নাই আৰু এইটো ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আছিলে বা অন্যান্য কিছুমান পোষ্ট আছে গতিকে সেইবিলাকৰ লগত ৰিলেটেড কিছু কুৱেশ্যন কৰিছে আৰু তোমালোকৰ নিজৰ ষ্ট্ৰীমটো হিচাপত তুমি যিটো ষ্ট্ৰীমৰ হয় সেই ষ্ট্ৰীমটোৰ বিষয়ে বা তোমাৰ নিজৰ ছাবজেক্টটো যিটো ছাবজেক্টত তোমাৰ মেজৰ আছে যদি গ্ৰেজুৱেশ্যন কৰি আছা তেন্তে মেজৰ ছাবজেক্টটোৰ ওপৰত কিছু কুৱেশ্যন কৰি দিব পাৰে যদি কাৰোবাৰ অসমীয়াত মেজৰ আছে তেনেহ'লে অসমীয়া সাহিত্যিকসকলৰ বিষয়ে সুধিব পাৰে অসমীয়া নাটক বা অসমীয়া গল্প উপন্যাসৰ কথা কিছু সুধিব পাৰে গতিকে তেনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকে নিজে চাই যাব নিজৰ ছাবজেক্টটোৰ লগত ৰিলেটেড বস্তুবিলাক চাই যাব গতিকে বৰ বিশেষ কুৱেশ্যন আলোচনা কৰিব পৰা নাই সময় মিলা নাই বা কুৱেশ্যনো বিশেষ ষ্টুডেণ্টৰ পৰা কুৱেশ্যনো পোৱা নাই গতিকে যিমানখিনি পাৰিছোঁ আপোনালোক দিবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'বিলাক চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকলৰ যিমান পাৰে শ্বেয়াৰ কৰিব যিসকলে মানে ADRE ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ মাজত ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ